আছিলোঁ আমাৰ ডাঙৰ ছোৱালীজনীও তাতে জন্ম হৈছিলে তেতিয়া মই অসমৰ বিভিন্ন ঠাই ফুৰিয়ে পোৱা নাছিলোঁ বিয়া সময় আমাৰ যি যোৰহাটখন তাকে মই ভালকৈ চিনি নাপাইছিলোঁ তাৰপিছতে মই বিয়া হৈয়ে হঠাৎ এনেকৈ যাবলগীয়া হৈছিলে বহুত দুখ লাগিছিলে মনত যে তাততো আমি হিন্দু ধৰ্মৰ আমাৰ যি মন্দিৰ তালৈ যাওঁ কিন্তু তাততো জানেই আপোনালোকে চব বেছিভাগ পঞ্জাবী মানুহ আছে আৰু পঞ্জাবী মানুহৰ গুৰুদ্বাৰা তাতে যিটো ফেমাছ গুৰুদ্বাৰ হয় দক্ষিণদ্বাৰ গুৰুদ্বাৰা বুলি কয় আৰু সেই গুৰুদ্বাৰৰ মহিমা বহুত আছে জানেনে কাৰণ মই নিজে সেইটো অনুভৱ কৰিছোঁ অভিজ্ঞতাৰ পৰা কৈছোঁ আৰু প্ৰমাণ পাইছোঁ আজি আপোনালোকক মই তাকে দেখুৱাবলৈ যত্ন কৰিম হয় এইটো বেগটো দেখিছেনে এইটো ভালকৈ দেখিব পাৰিছেনে বাৰু এই বেগটো মই সিদিনাখন আনিছিলোঁ দেই ইয়াতে কিমান ল'ব বাৰু আপোনালোকে ক'বচোন কমেণ্টত আমাৰ তাত যোৰহাটত নহ'বা আমাৰ অসমত ইয়াত মই কেইটকা আনিছিলোঁ আপোনালোকক ক'ম বাৰু ভাল লাগিছে নাই বাৰু বেগটো এতিয়া পাটিয়ালা ৰাস্তা মই ধৰিবই পৰা নাই আমি ধৰিবই পৰা নাই এতিয়া বেলেগ হৈ গ'ল আমি 11 চনত আছিলোঁ এয়া দক্ষিণদ্বাৰ গুৰুদ্বাৰৰ যিটো হেৰি পুখুৰী ইয়াত দেখিছে নাই এয়া পুখুৰী ইয়াত গা ধুলে মানে যিকোনো বেমাৰৰ পৰা উপশম ঘটিব পাৰে ভাল হয় মানে সেইটো কাৰণে বহুত দূৰৰ পৰা মানুহ আহে ইয়াত গা ধুবৰ কাৰণে বা ভৰি হাত ধুবৰ কাৰণে ইয়াৰ মানুহে ধুয়ে আছে দেখিছেনে এই ল'ৰা ছোৱালীকো ধুৱাই আছে ইয়াত কামুৰিছে নি মাছে আমাৰ ইয়াতে জীৱ জন্তু বৰ মৰম কৰে সেইখিনি পৰা নুঠেই কেঁচুৱা আগত জন্ম তেনেকৈ দিয়ে আহি খুৱাইহি ভগৱানৰ এই মলটো দেখিছেনে ওমেক্স মল এইটোত আমি আহিছিলোঁ আগতে চাওক 11 চনতে হেৰিখন ইয়াতে আছে বহুত ডাঙৰ হোমিওপেথি হয় নি থিন হোমিওপেথি যিখন ক্লিনিক ইয়াতে আছে এইখন দেখিছে হোমিওপেথি হস্পিটেল ফৰ য'ত আমাৰ ইণ্ডিয়াৰ নেশ্যনেল প্লেয়াৰখিনিয়ে ইয়াতে লাষ্ট ট্ৰেইনিং কৰি এছিয়ান গেমছ অলিম্পিক্স এইবোৰৰ কাৰণে যায় NIS नेशनल स्पोर्ट्स एकेडमी है ইয়াতে হিমাৰা সেও লাষ্ট ট্ৰেইনিং কৰি পেলাই গৈছিলে जो एशियन गेम्सৰ কাৰণে যেতিয়া আছিল বহুত ডাঙৰ এৰিয়াটো ভিতৰলেও আছে ইয়াত যিখিনি আমাৰ নেশ্যনেল প্লেয়াৰ হয় তেওঁলোকে ইয়াতে লাষ্ট প্ৰেক্টিছ কৰি পেলাই
যাব লাগে মানে ইণ্টাৰনেশ্যনেল লেভেলত ইয়াত আমাৰ হিমা দাসে ইয়াতে কৰি গৈছিলে লাষ্ট এইকণ অকণমান দেখুৱাই দিলোঁ আপোনালোকক यादविंद स्पोर्ट्स स्टेडियम Deep within, here we go. But somehow I'm caught in the middle. Is this the end before we've even begun? Should I work against the flow? A drop in the ocean so endless. Reaching for জুচ দেখিছেনে আনিছে গিলাচটো চকচোন আপুনি পঞ্জাবী মানুহে যেনেকৈ লচ্ছি খাই নহয় একদম ডাঙৰ ডাঙৰ গিলাচত ডিছপ'জেল গ্লাছো চব জুচ দিয়া কিমান দীঘল ডাঙৰ দেখিছেনে বাৰু falling stars, but still I see you. Sweet escape, a lovely start, but letting go's the hardest part. Swimming in this deep, deep blue. Hold my breath, looking up. Life moves in ways that keeps changing. Catch a glimpse of what was you and me. It's gone again. Sinking in, back on the shore. One foot in front of the other. Close my eyes and feel you hold my hand just like you used to back then. These hopes dance high like sparks before they go out. But in that second, you're still mine. Diving in to all this endless space. Falling stars. এইবোৰ দেখিছেনে ৰাস্তাত গোটেই টাব বহুত দূৰৰ পৰা টাব চাব কিবা কিবি এনেকুৱা বৰ ধুনীয়া ধুনীয়া লাগিছে দেখিবলৈ মোৰ এইবোৰ ল'বলৈ ভয় লাগে মই লৈ ফুৰিবলগীয়া হয় যে ভাগি যায় ৰাজপুৰা লিখা আছে যে ৰাজপুৰা আমাৰ যোৰহাটৰ হোমিওপেথি ডক্টৰ ধিলন ছাৰৰ ঘৰ ইয়াত ভাল ডক্টৰ হয় হোমিওপেথি এতিয়া 6টা 15 হ'ল দেখিছে নাই পেলি এয়া আছে এয়া পুৰা হৈ আছে 6টা 15 পুৰা পেলি হৈছে